KTM Duke 160 versus Yamaha MT 15 এই দুখন বাইকৰ ভিতৰত কোনখন বলে ভ্যালু ফৰ মনি হ'ব তাকে আলোচনা কৰিম যেতিয়া Duke 160 লঞ্চ হৈছে বহুত মানুহে MT 50 লগত কম্পেয়াৰ কৰি আছে 160 cc এইখন বাইক ললে বেছি ভাল হ'ব নে MT 15 ললে বেছি ভাল হ'ব যদি এই দুখন বাইক লবৰ বাবে কনফিউজন হৈ আছে তেন্তে এই ভিডিওটো চোৱাৰ পিছত সকলো কনফিউজন আঁতৰি যাব চাই থাকক লাষ্টলৈকে ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট কৰিছো যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব চাওক ৰিসেন্টলি KTM এ 160 cc বাইক Duke 160 লঞ্চ কৰিছে এইখন বাইক লঞ্চ কৰা লগালগ KTM Duke লভাৰবোৰে বহুত হেপি আছে KTM ৰ প্ৰতিটো cc বাইক আছে KTM ৰ প্ৰতিটো cc ৰে বাইক উপলব্ধ আছে 200 250 390 কিন্তু KTM ৰ ওচৰত এনেকুৱা এখন বাইক নাছিলে যোনখন কম cc হয় সেই কাৰণে KTM ৰ মাইলেজ ইছু বহুত বেছি আছিল সেই কাৰণে Duke 160 লঞ্চ কৰিছে বহুত কম প্ৰাইসত বলক চাও তেনে কোনখন বাইকত ভাল পাৰফৰম্যান্স দিয়ে প্ৰথমতে চাও যদি আমি লুকসটো MT 15 বাইকৰ লুকস বহুত বেছি ধুনিয়া হয় ফ্ৰণ্টৰ পৰা চাবনে সাইডৰ পৰা চাবনে বেক সাইডৰ পৰা চাব এই বাইকখনৰ তিনিটা এংগুলৰ পৰা পাৰফেক্ট হয় বহুত মানুহে MT 50 খনক লুকসৰ কাৰণে লয় যদি KTM ৰ কথা কওঁ সকলোকিটা মডেলতে সেম লুকস মই ভাবো Duke 160 লুক চেঞ্জ কৰিব লাগিছিল কিন্তু নকৰিলে একো নাই এতিয়াও KTM কিলাৰ লুকসে হয় লাইনত MT কৈ Duke 160 বেছি ভাল লাগিছে আপোনালোকক কোনখন ভাল লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব নেক্সট যদি চাও মই ইঞ্জিন আৰু পাৰফৰম্যান্স দুইখন বাইকৰ ভিতৰত কোনখন বেছি পাৰফৰম্যান্স দিয়ে চাও বলক যদি চাও MT 15 155 cc সিঙ্গল সিলিন্ডার লিকুইড কুলাড ইঞ্জিন দিছে পাওয়ার প্রডিউস করে 18 bhp আৰু 14 নিউটন মিটার টর্ক এই বাইকত 6 স্পীড গিয়ারবক্স আছে আৰু যদি চাও Duke 160 ইঞ্জিন টু 164 cc সিঙ্গল সিলিন্ডার লিকুইড কুলাড পাওয়ার প্রডিউস করে 18.73 bhp আৰু 15.5 নিউটন মিটার টর্ক যদি চাও MT কৈ Dukeৰ টৰ্কটো বেছি পাওঁ MT 15 স্মুথ আৰু লাইট পাৰফৰম্যান্স দেখিবলৈ পাওঁ Duke 160 ৰ পাৱাৰ আৰু টৰ্ক বেছি দেখিবলৈ পাওঁ পাৰফৰম্যান্স হিচাপে Duke বেছি পাৰফেক্ট হয় নেক্সট বেসিক ইনফৰমেশন যদি আমি ওয়েটটো চাওঁ MT 15 ৰ 141 kg আৰু Duke 160 ওয়েটটো হৈ গ'ল 147 kg মতলব অলপ বেছি হয় সিঠাইত যদি চাওঁ MT হৈ গ'ল 810 mm আৰু KTM হৈ গ'ল KTM Duke হৈ গ'ল 815 mm আৰু ফুয়েল ট্যাঙ্ক ক্যাপাসিটি যদি চাওঁ দুইখন বাইকৰ সেম হয় 10 লিটাৰ ফুয়েল ট্যাঙ্ক ক্যাপাসিটি যদি আমি ফিচাৰ চাওঁ MT 15 ৰ ফিচাৰ্ছখিনি হৈ গ'ল নিউ TFT মিটাৰ কনসোল ব্লুটুথ নেভিগেশ্যন কল মেছেজ এলাৰ্ট হাজাৰ্ড লাইট USB চাৰ্জিং পোৰ্ট দেখিবলৈ পাওঁ লগতে ফুললি LED সেটআপ ট্ৰেকশন কন্ট্ৰোল আৰু USD ফগ সেফটি কাৰণে দিছে ডুৱেল চেনেল ABS আৰু যদি কওঁ KTM Duke 160 5 ইঞ্চিৰ LED ডিসপ্লে হয় ব্লুটুথ টাৰ্ন বাই টাৰ্ন নেভিগেশ্যন কল মেছেজ এলাৰ্ট হাজাৰ্ড লাইট USD ফগ ফুললি LED সেটআপ আৰু সেফটি কাৰণে ডুৱেল চেনেল ABS হয় সেম টু সেমে হয় আৰু যদি আমি মাইলেজটো চাওঁ মাইলেজটো হৈ গ'ল MT 15 ৰ কোম্পানী ক্লেম কৰা মতে 55 কিলোমিটাৰ পাৰ লিটাৰত তেল মাইলেজটো হৈ গ'ল 50 kmpl অৰ্থাৎ 50 কিলোমিটাৰ পাৰ লিটাৰত আৰামত দিব আৰু Duke 160 মাইলেজটো হৈ গ'ল 40 kmpl যদি আপুনি বিচাৰে বেছি মাইলেজ থকা বাইক তেন্তে MT 15 বেষ্ট হ'ব নেক্সট যদি আমি চাওঁ প্ৰাইচটো Yamaha MT 15 বাইক অন প্ৰাইচ হৈ গ'ল 1,82,000 আৰু KTM Duke 160 অন প্ৰাইচটো হৈ গ'ল 2 লাখ টকা প্ৰতিখন ডিস্ট্ৰিক্টতে প্ৰাইচ বেলেগ বেলেগ হ'ব লোৱাৰ আগতে বা শ্বৰুম ভিজিট কৰি আহিব আপোনালোকে আৰু যদি মোৰ ফালৰ পৰা মই অপিনিয়নটো দিওঁ তেতিয়াহ'লে যদি আপুনি এনেকুৱা এখন বাইক বিচাৰি আছে য'ত ৰিচাৰ্জ থাকে মাইলেজ থাকে আৰু লাইট পাৰফৰম্যান্স থাকে তো MT 15 আপোনাৰ কাৰণে বেষ্ট হ'ব আৰু যদি আপোনাক পাৱাৰ বেছি লাগে পাৰফৰম্যান্স গুড লাগে তেন্তে KTM Duke 160 ওচৰত যাব পাৰে এতিয়া আপোনালোকে কমেন্ট কৰি জনাব কাৰ কোনখন বাইক বেছি প্ৰিয় হয় কোনোবা যদি লম বুলি ভাবি আছে তেতিয়াহ'লে নিজৰ ডিস্ট্ৰিক্টত গৈ এবাৰ শ্বৰুমত ভিজিট কৰি আহিব আৰু নেক্সট কি বাইকৰ ওপৰত ভিডিঅ'লৈ কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ